ইয়াত আজি এটা FIR ৰিচিভ কৰা হৈছিলে যে জিঅ'গ্ৰাফিৰ ইলেক্টিভ সাবজেক্ট কুৱেশ্যন পেপাৰৰ লিক হৈছে বুলি আৰু হেতু FIR খন দিছিলে ইন্সপেক্টৰ অফ স্কুলছ নগাঁও তেখেতক এজন টিচাৰে ইনফৰমেশ্যনটো দিছিলে টিচাৰজনে এগৰাকী ষ্টুডেণ্টৰ পৰা পাইছিলে আৰু সেইখিনি গোটেইখিনি যেতিয়া চেক কৰা গ'ল তাতে আমি FIRটো ৰেজিষ্টাৰ কৰিলোঁ আৰু যোনটো মেইন পাৰ্চন যাক মানে হেৰি নাম দিয়া হৈছে তেখেতক পিক আপ কৰা গৈছে তেখেত হ'ল 17 years old so we will not be releasing his name or his picture because he is a child in conflict with law CCL হয় আৰু তেখেতক আমি সোধপোছ কৰাৰ পিছত তেখেতে ক'লে যে তেওঁৰ এজন বন্ধু এই যোনটো ল'ৰা প্ৰথম আমি পিক আপ কৰাজন তেওঁ ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা এবাৰ সেকেন্ড টাইমৰ কাৰণে APR কৰি আছে আৰু বেলেগ এজন ক্লাছ 10ৰ ল'ৰা তেওঁৰ নাম্বাৰটো এটা গ্ৰুপত এড কৰিছে যোৱাকালি এড কৰাৰ পিছত এটা কুৱেশ্যন পেপাৰ তাত পালে তেওঁ কুৱেশ্যন পেপাৰটো পোৱাৰ লগে লগে তেওঁ হেতু তেওঁৰ নিজৰ WhatsApp ষ্টেটাছত তেওঁ হেতু লগালে আৰু লগোৱাৰ লগে লগে হেতু সব স্প্ৰেড হৈ গ'ল আৰু সেই তেনেকৈ সেই ছোৱালীজনী তাইও ষ্টুডেণ্ট ক্লাছ 10ৰ সেই ছোৱালীজনী পাই পিনে তাইৰ টিচাৰক খবৰ দিলে আৰু টিচাৰে হেতু ইন্সপেক্টৰ অফ স্কুলছক খবৰ দিলে আৰু তেওঁ আমাক FIRটো দিলে এতিয়া আমি চেয়াৰমেন সেৱাৰ লগত আমি মই কন্টেক্ট কৰিলোঁ তেখেতে আমাক কনফাৰ্মেশ্যন দিছে যে এই যোনটো কুৱেশ্যন পেপাৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰ যোনটো 23 তাৰিখে হোৱা কথা এই কুৱেশ্যন পেপাৰটো সেৱাই দিয়া কুৱেশ্যন পেপাৰ নহয় ইট ইজ আ ফেক কুৱেশ্যন পেপাৰ চ' এইটো আমি এতিয়া কেছ লৈছোঁ সেই তেনেকৈ 120B ফৰ কনস্পিৰেচি ফৰ চিটিং এণ্ড ফৰ ইউজিং আ ফলছ ডকুমেণ্ট এজ এ জেনুইন ওৱান চ' যিমান পৰীক্ষাৰ্থী আছে তেওঁলোকক মই সেৱাই যিহেতু কনফাৰ্মেশ্যন দিছে যে এই কুৱেশ্যন পেপাৰটো জেনুইন কুৱেশ্যন পেপাৰ নহয় ইট ইজ আ ফেক কুৱেশ্যন পেপাৰ সেইকাৰণে পৰীক্ষাৰ লগত এইটো ডাইৰেক্টলি কোনো কানেকশ্যন নাই যাৰ যিগৰাকী আটক কৰা হ'ল তেওঁৰ লগত আৰু কোনোবা জড়িত থকা বা তেওঁ ক'ৰ পৰা পাইছিল সেইবিলাক আপোনাৰ জেৰাত সদৰি কৰিছে নেকি সেইটো আমি অলৰেডি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ এটা WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপৰ আমি 8জন এডমিন আমি আইডেণ্টিফিকেশ্যনটো চলি আছে সেই এডমিন কেইজনক উঠোৱা যাব যোনে প্ৰথম পোষ্ট কৰিছে এই কুৱেশ্যন পেপাৰটো তেওঁকো আমি উঠাই সোধপোছ কৰিম চ' এইখিনি কাম আমাৰ এতিয়া আগলৈ আমি সোধপোছ কৰিম যিহেতু তেওঁলোকে সেই WhatsApp গ্ৰুপৰ এডমিন আৰু আপোনালোকে জানে অলৰেডি আমাৰ তেনেকুৱা ৰুলছ আছে ল'ৰ মতে যে WhatsApp গ্ৰুপত যদি কিবা ফলছ ইনফৰমেশ্যন স্প্ৰেড কৰা হয় সেই WhatsApp গ্ৰুপৰ এডমিনসকল সেই ৰেছপনচিবিলিটিটো ল'ব লাগে যে এই ফলছ ইনফৰমেশ্যন কিয় WhatsApp গ্ৰুপৰ মাজত চলি আছে গ্ৰুপটোৰ নাম প্ৰটেষ্ট ফৰ HSLC শিৱসাগৰ আঠকেইটা ল'ৰা এতিয়া আমি এডমিনবোৰৰ যিহেতু নাম্বাৰবোৰ ছেভ নাই অকল নাম্বাৰহে আছে তাতে নাম ছেভ নাই চ' আমি এতিয়া আমাৰ টেকনিকেলি আমি এনালিচিছ কৰিম সেই মানুহবোৰৰ নাম কি হয় এড্ৰেছ কি হয় লোকেশ্যন ক'ত আছে আৰু সেইটো হিচাপত আমি যিমান কেইজন এডমিন আছে আমি আমাক এই যোনজন ল'ৰা আমি পিক আপ কৰিছোঁ সেই ল'ৰাজনে CCLজনে কৈছে যে যিমান মানুহ আছে তাতে গোটেইখিনি ষ্টুডেণ্টছ চ' আমি ভাবিছোঁ যে গোটেইখিনি চাগে বিল' 18-year-old ষ্টুডেণ্টছেই হ'ব তথাপিও আমি তেওঁলোকক আনি পিনে যেতিয়া আইডেণ্টিফাই হয় আমি তেওঁলোকক আনি পিনে তেওঁলোকক সোধপোছ কৰিম যে কুৱেশ্যন পেপাৰটো আৰু যোনে প্ৰথম গ্ৰুপত আমি ৰেকৰ্ড পোৱা মতে যোনজনে প্ৰথম গ্ৰুপত পোষ্ট কৰিছে তেওঁকো আমি সোধপোছ কৰিম যে ক'ত পাইছে কেনেকৈ পাইছে সেইখিনি আমি তেওঁলোকৰ পৰা লোৱাৰ পিছতহে আমি কনফাৰ্ম হ'ম যে একচুৱেলি সেই ফেক কুৱেশ্যন পেপাৰটো তেওঁলোকে কোনে বনাইছে বা ক'ত পাইছে এডিট কৰাৰ ছিক্ৰেটৰীৰ কথা কোনো নাহে কাৰণ এই ল'ৰাজনে খালি গ্ৰুপত পাইছে গ্ৰুপত পাই তেওঁ ষ্টেটাছত লগাইছে সেই গ্ৰুপটো যোনজনে প্ৰথমবাৰ পোষ্ট কৰিছে তেখেতক আমি যেতিয়া সোধপোছ কৰিম তেতিয়া ক্লিয়াৰ হ'ব যে তেওঁ যে ফাৰ্ষ্ট টাইম দিছে এনেকুৱা হ'ব পাৰে যে তেওঁ বেলেগ এটা গ্ৰুপত পাই পিনে এইটো গ্ৰুপত দিব পাৰে বা তেওঁ নিজেও কৰিব পাৰে সেইটো আমি তেওঁক নুসুধাকৈ সেইটো আমি ক'ব নোৱাৰিম যে একচুৱেলি কোনে দিছে গ্ৰুপটো যিহেতু ফাৰ্ষ্টত দিছে তেওঁক আমি স্কুল পৰিদৰ্শকগৰাকীয়ে এইগৰাকী ছাত্ৰৰ লগত যেতিয়া যোগাযোগ কৰিছিল তেতিয়া ছাত্ৰজনে তেওঁক স্বীকাৰ কৰিছিল যে তেওঁ এটা 256জন থকা
থকা এটা গ্ৰুপত তেওঁ নিজে পোষ্ট কৰিছিল তেওঁ নিজে পোষ্ট কৰাৰ কথা কিন্তু স্কুল পৰিদৰ্শকগৰাকী তেওঁ তেওঁলোকে জনাইছে তেওঁ প্ৰথমতে আমি সোধপোছ কৰোঁতে পাইছোঁ যে তেওঁ প্ৰথমতে যোৱাকালি এটা গ্ৰুপত এড হৈছে যোনটো গ্ৰুপৰ নাম হোৱাটছএপ গ্ৰুপৰ নাম হৈছে প্ৰটেষ্ট ফৰ HSLC শিৱসাগৰ এই গ্ৰুপটোত কাৰেণ্টলি 600তকৈ ওপৰৰ মেম্বাৰ আছে আৰু তেওঁ কোৱা মতে সেইখিনি সেই গ্ৰুপটোত এই কুৱেশ্যন পেপাৰটো তেওঁ পাই পিনে তাৰপিছত তেওঁ নিজৰ ষ্টেটাছত লগাইছে বা বেলেগক দিছে কিন্তু প্ৰথম কথা হ'ল তেওঁ সেইটো পাইছে সেই গ্ৰুপটোৰ পৰা আৰু আমি সেইটো তেওঁৰ ফোনটো আমি এইটো চিজ কৰিছোঁ এই ফোনটোৰ এনালিচিছটো চলি থাকিব এতিয়ালৈকে আমাৰ ওচৰত এইটো তথ্য আছে ফিউচাৰত যেতিয়া আমি আৰু বেলেগ তথ্য পাম বা নতুন আৰু বেলেগ মানুহ জড়িত থকাৰ যেতিয়া ইনফৰমেশ্যন আহিব তেতিয়া আমি তেনেকৈ ব্যৱস্থা ল'ম